নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত আমি আজি পাঠ কৰিব ওলাইছোঁ কৌশিক নন্দন বৰুৱাৰ এখন ধুনীয়া উপন্যাস ৰাধা। এয়া ৰাধাৰ 16তম খণ্ড। আইদেউৰে পদূলিতে সত্ৰাজিতৰ পুলি, আইদেৱে পানী ঢালে কৃষ্ণ কৃষ্ণ বুলি। ৰাধাই আহি স্নেহালয়ৰ পদূলি পাইছিলহে। নঙলা খুলি বাটৰ ফালে অহা চাৰুবালা আৰু পুতৱে ৰাধাক দেখি সুৰ ধৰি লগালে। ৰাধা আচৰিত, কিহে পাইছে বুলি চাইকেলৰ পৰা নামি তাই সুধিবলৈ লওঁতেই চাৰুবালায়ে ক'লে, ৰাধা, তোৰ কিন্তু এইখন কপালহে মানিছোঁ দেই। জন্মও হৈছে সোণৰ চামুচ লৈ, বিয়াৰ পাছতো গৈ একেবাৰে ৰাজৰাণী হবিগৈ। বিয়া? কি মানে এইবোৰ? ৰাধাই থতমত খালে। কাৰ বিয়া? কোন ৰাজৰাণী হ'ব? এইবাৰ পুতৱে মুখ ভেঙুচাই আহিল। আই, তইনো নেজাননে? যাৰ ভিতৰত শহুৰেৰে বহি আছেগৈ। মই আৰু চাৰু নবৌ পিছে ঢেকীয়াশাললৈহে আহিলোঁ ভালেই হ'ল, তপত খবৰ এটা ওলাল আকৌ। ৰাধাই এইবাৰ একো নকৈ ভিতৰলৈ কোৱাই সোমাই গ'ল। এইফালে পুতহঁতে বাটে বাটে গাই গৈছে, অ' মন তগৰ আজি সুদা হ'ব বানৰে নগৰ। ভিতৰলৈ গৈ আৰু বেছি আচৰিত হ'ল ৰাধা। ভিতৰত বহি আছে অলকাষৰ দেউতাক মৌজাদাৰ প্ৰতাপ হাজৰিকা। কিন্তু হঠাৎ কিয়? তাতে ৰাধা আচৰিত হৈছিল। কাৰণ প্ৰতাপ হাজৰিকাৰ লগত একেলগে বহি চাহ খাই কথা পাতি আছে ধৰ্মনাৰায়ণ, বৈকুণ্ঠ, মনোহৰা আৰু কুন্তলাই। ৰাধা সোমোৱাৰ লগে লগে বৈকুণ্ঠই ক'লে, এইয়া নাম লওঁতে ওলাইছেহিনে আমাৰ কইনা। কইনা? কোন কইনা? ৰাধাৰ মাতটো অলপ ডাঙৰকৈ ওলাল। হাঁহি মুখে থকা মুখকেইখন অলপ থমকিল। ৰাধাই এবাৰ ধৰ্মনাৰায়ণক পোনপটীয়াকৈ সুধিলে, ককা, কিনো এইবোৰ? ধৰ্মনাৰায়ণে কোৱা আগতেই মনোহৰাই ক'লে, আমি তোৰ বিয়াখন ঠিক কৰিম বুলি ভাবিছোঁ, এখেতৰ সৰু ল'ৰাটোৰ লগত, মানে অভিলেখৰ লগত। অলোকেশ হাজৰিকাৰ ভায়েক। অলোকেশ হাজৰিকাৰ লগত ৰাধাৰ বিয়া? ঘৰৰ মানুহবোৰ চব বলিয়া হোৱা নাইতো? এবাৰ সকলোলৈ চাই ৰাধাই গহীন হৈ প্ৰতাপ হাজৰিকাক ক'লে, চাওক, মই এতিয়াই বিয়াৰ কথা ভবা নাই। বিয়া শেষ কৰি MA কৰোঁ নেকি, আৰু নকৰিলেও চাকৰি বিচাৰিম। তাতকৈ ডাঙৰ কথাটো হ'ল, মোৰ বিয়া দৰা মই নিজে পচন্দ কৰিম। ঘৰৰ মানুহে চাই দিয়া কাৰোবাৰ লগত মোৰ পচন্দ নিমিলাকৈ মই সংসাৰ কৰিব নোৱাৰিম। এইবাৰ বৈকুণ্ঠ তবিয়াই উঠিল। এতিয়া মানে আমি চৰু খুৰি চাউল বহাব লাগিব? মাইকী মানুহক সুধিহে কাম কৰিব লাগিব। চাউল সদায় চৰুৰ জোখতে বহাব। চৰুত জোখাতকৈ বেছি বা কম চাউল বহালেহে সেয়া ভাত হোৱাৰ যোগ্য হৈ নাথাকে। ৰাধাৰ উত্তৰত মনে মনে থাকিল বৈকুণ্ঠ। তাৰ সলনি এইবাৰ প্ৰতাপ হাজৰিকাই ক'লে, চৌধুৰী পৰিয়ালৰ জীয়ৰী, অলপ তেজ হ'বই। পিছে আইজনী ছোৱালী যিমান যিয়েই নহওক আগলৈ গিৰিয়েকৰ তলতে থাকিব লাগিব। আই লক্ষ্মীও নাৰায়ণৰ ভৰি পথাৰতে বহে। ৰাধাই তেওঁৰ সন্মুখলৈ আহি ক'লে। কিন্তু ৰাধাই কৃষ্ণৰ কান্ধত মূৰ থৈ শুৱে। আৰু মহাকালীৰ কথা কম নেকি? মহাদেৱৰ বুকুত ভৰি থৈছিল। প্ৰতাপ হাজৰিকা মনে মনে থাকিল। ৰাধাই পুনৰ ক'লে, ধৰ্মৰ কথা কৈ কৈ কিমান মাইকী মানুহক তলত ৰাখিব খোজে আপোনালোকে? যিটো ধৰ্মত বিশ্বাসী হয় আপোনালোকে মাইকী মানুহক ভৰিৰ ধূলি বুলি জ্ঞান কৰে, মনত ৰাখিব, সেইটো ধৰ্মতে প্ৰতিগৰাকী দেৱীৰ নাম দেৱতাতকৈ আগতে লোৱা হয়। লক্ষ্মীনাৰায়ণ, ৰাধাকৃষ্ণ, গৌৰী শংকৰ, সীতাৰাম। কিন্তু আপোনালোকৰ সমাজে দেৱী সদায় ভৰিৰ পথানত থকাহে দেখা পায়। কাহ পৰি জিন যোৱাৰ দৰে অৱস্থা গোটেই কোঠাটোত। কাৰো এষাৰ মাত নাই। অৱশ্যে এনে এটা ঘটনা ঘটিব পাৰে বুলি সকলোৱে তলে তলে অনুমান কৰিছিল। হঠাৎ কথা নাই বতৰা নাই ৰাধাৰ বিয়াৰ প্ৰসংগ এনেকৈ আনি যে ভুল হ'ল সেয়া আনহে নালাগে। বৈকুণ্ঠই বুজিছে, নাই আন পন্থা ল'ব লাগিব সি। এইবাৰ ৰাধাই ধৰ্মনাৰায়ণলৈ চাই ক'লে, আপোনাৰ পৰাও এইবোৰ আশা কৰা নাছিলোঁ ককা। কথাটো কৈ তাই ভিতৰলৈ সোমাই গ'ল। ৰাধা যোৱাৰ ফালে চাই ধৰ্মনাৰায়ণে সকলোকে উদ্দেশ্যি ক'লে, ছোৱালীজনীৰ মন নোহোৱাকৈ বিয়াৰ কথাও আগ নবঢ়াওঁ। হাজৰিকা, অলপ সময় আপুনি ওলক।
আমাকো দিয়ক। বিয়া বাৰু ঈশ্বৰৰ ইচ্ছা, ভাগ্যত থাকিলে ৰাধা আপোনাৰেই বোৱাৰী হ'ব। ইয়াৰ পাছতে তেওঁ ভিতৰলৈ খোজ ল'লে। বৈকুণ্ঠই দাঁত কৰচি উঠিছিল, কিন্তু মনোহৰাই বাহুত হেঁচুকি ইংগিত দিলে মনে মনে থাকিবলৈ। এনে সময়ত হুলস্থুল কৰা মানে পৰিৱেশ আৰু বেয়া হোৱাহে। উপযুক্ত সুযোগলৈ অপেক্ষা কৰিব লাগিব। বৈকুণ্ঠক তাতে এৰি মনোহৰা ভিতৰ পালেগৈ। মনোহৰাই জানে ৰাধাৰ বিয়াখনৰ লগত বৈকুণ্ঠৰ ডাঙৰ অংক এটা জড়িত হৈ আছে। সেই অংক মিলাবলৈ মনোহৰাই যি কৰিব লাগে কৰিব, কিন্তু দৌৰা দৌৰিত নহয়। ৰাধাক স্নেহালয়ৰ পৰা যিমান সোনকালে পাৰে আঁতৰাই পঠোৱাত সকলোৱে ভাল। তাইৰ কথা কাণ্ড যি হৈ আহিছে, কোনোবাই না কিখন কৰে একো ঠিক নাই। মনোহৰৰ এতিয়াও মনত আছে ৰাধাৰ শৈশৱৰ কথা। গোবিন্দপুৰৰ পৰা গৈ চহৰ উঠিয়েই পুৱা কৃষ্ণ মন্দিৰটোলৈ এটা বেলেগ মোহ আছিল ৰাধাৰ। কিন্তু ছোৱালী তথা মহিলাক সোমাবলৈ নিদিয়া মন্দিৰটোত ৰাধাক কেনেকৈ নিয়ে? তাইৰ তাতেই জেদ। এদিন আবেলি চুলি আঁচৰি থাকোঁতে অকণমানি ৰাধাই মনোহৰাক সুধিছিল, আইতা, কৃষ্ণ গোসাঁইৰ মাক জানো দৈৱকী নহয়? মনোহৰাই উত্তৰ দিছিল, হয়তো আকৌ। ৰাধাৰ পুনৰ প্ৰশ্ন, দৈৱকী জানো মাইকী মানুহ নহয়? কিনো সুধিছ? হয়, মাইকী মানুহেই। তেন্তে শ্ৰীকৃষ্ণ মন্দিৰত থকা কৃষ্ণৰ মূৰ্তিভাগ মাইকী মানুহক কিয় চাবলৈ নিদিয়েনো? থতমত খাই গৈছিল মনোহৰাই। তলৰ পৰা ওপৰলৈকে নাতিনীয়েকক এবাৰ চাইছিল। তেতিয়াই ভাবিছিল, এই টুকুৰা অঙঠা হৈ পাৰিছে। সময় থাকোঁতে ইয়াক পানী কৰিব লাগিব, নহ'লে এই অঙঠা জুই হ'ব লাগিলে প্ৰথমে চৌধুৰী বংশই জ্বলিব। কিন্তু নোৱাৰিলে। আজো আইতাক ভানুমতী আৰু ককাক ধৰ্মনাৰায়ণৰ আৱেষ্টনীৰ মাজত ৰাধা আৰু আঙঠা টুকুৰা অক্ষত হৈ থাকিল। কিন্তু এতিয়া নহ'ব। সোনকালে যদি ৰাধাক ইয়াৰ পৰা পঠাব পৰা নাযায়, কোনোবাই না যে স্নেহালয়ত অঘটন ঘটিব, সেয়া নিশ্চিত। ৰাধা ডাঙৰ হৈ আহিছে। স্নেহালয়ৰ দেৱালয়ত পোত যোৱা কাহিনীয়ে যেন আকৌ হাত বালি দি মাতিছে। তাৰ বাবে ৰাধাক আঁতৰাই পঠোৱা দৰকাৰ। কিন্তু তাৰ বাবে লৰালৰি নহয়, খুব সাৱধানে পাতিব লাগিব জাল। মনোহৰাই মনতে ভাবে। ইফালে প্ৰতাপ হাজৰিকাক বিদায় দি বৈকুণ্ঠ খঙত ভিতৰলৈ আহে। মনোহৰাই বুজাই তাক উচিত সময়লৈ ৰ'বলৈ কয়। মনোহৰাৰ কথাত শান্ত হয় বৈকুণ্ঠ। মনোহৰা ওলাই যায় কুন্তলাৰ কোঠালৈ। নিজৰ কোঠাতে আলনাৰ কাপোৰ জাপিছে কুন্তলাই। বাহিৰৰ পৰা শুকান কাপোৰখিনি লৈ আনিছে। কামটো কৰিছে যদিও মনটো অথনিৰে ঘটনাটোত আছে। তেওঁ জানে ৰাধাই হয়তো খুব কষ্ট পাইছে আজি। কুন্তলাই নিজেও জানো দুখ পোৱা নাই। নিজৰ জীয়েকৰ বিয়া বুলি কোনজনী মাকৰ হেঁপাহ নাথাকে। আজীৱন বগা ৰং টুকুৰা সাৰথি কৰি চলা কুন্তলাই জীয়েকৰ শিৰত ৰং অকণ ডেকাৰ হেঁপাহ কতদিনৰ পৰা পুহি ৰাখিছে। কিন্তু ৰাধাক বিয়াত কিবা এটা মাত দিয়াৰ অধিকাৰ কুন্তলাৰ জানো আছে? এইখন ঘৰে তাইক বহুত দিছে। অকাল বৈধৱৰ পাছতো আঁকোৱালি লৈছে, সামৰি ৰাখিছে আদৰেৰে। বৈকুণ্ঠই কেতিয়াও টকাৰ অভাৱ পাবলৈ দিয়া নাই। বিহু পূজা সকলোতে ৰাধা আৰু কুন্তলাক কাপোৰ এসাঁজ দিয়েই। শহুৰেক ধৰ্মনাৰায়ণে দেউতাকৰ দৰে আৱৰি ৰাখে। মনোহৰাই প্ৰতিটো খোজতে লগত ৰাখে তাইক। সাদৰেও নিজৰ বায়েকৰ দৰে ভাবে। তাৰ পাছত আৰু কিবা দাবী কৰিব পাৰেনে কুন্তলাই? এইখন ঘৰৰ ওচৰত তাই যে ধাৰত পোত গৈ আছে। এতিয়া বিয়াখন ৰাধাৰ নিজৰ ইচ্ছাত হওক বুলি কোনখন মুখেৰে ক'বগৈ তাই? আৰু ক'লেও সেয়া অকৃতজ্ঞৰ কাম নহ'বনে? কিন্তু ৰাধাক বুজাব কোনে পাৰে? কুন্তলা? হঠাৎ শাহুৱেকৰ মাতত কুন্তলাৰ ভাৱনাত জতি পৰিল। ওৰণিখন টানি লৈ আগুৱাই আহিল তাই। আহক মা। মনোহৰা আহি কোঠাতে থকা কাঠৰ চকীখনত বহিল। কুন্তলা থিয় দি থাকিল ওচৰতে। মনোহৰাই আৰম্ভ কৰিলে, ডাঙৰ ল'ৰা ঢুকুৱাৰ পৰা তই ইয়াত কিবা অসুবিধা পাইছ নেকি? কিয় মা? কি অসুবিধা পাম মই? সঁচাই ক, কিবা কষ্ট দিছোঁ নেকি আমি তোক? কি কৰিছে এইবোৰ আপুনি? কিহৰ কষ্ট? ক'বলগীয়া হৈছে, তোক ইমান মৰম চেনেহত ৰখাৰ পাছতো তোৰ জীয়েৰাই আমাক সতৰো জ্ঞান কিয় কৰে? আমি যেন তাইৰ বেয়াটোহে ভাবোঁ।
আজি বৈকুণ্ঠই কম দুখ পাইছেনে? ডাঙৰ নোহোৱা হোৱাৰ পৰাই সিয়েই জানো তাইক বাপেকৰ দৰে মৰম কৰা নাই? কুন্তলা মনে মনে ৰ'ল। চকুত আহি ভিৰ কৰিছেহি পানীবোৰে। মাতটো যেন ডিঙিতে লাগি গৈছে। মনোহৰে পুনৰ থিয় ক'লে, তাইক বুজাবি, তাইৰ বিয়াৰ খৰচ আমিয়েই কৰিব লাগিব। গতিকে বিয়াত নিজে মত অভিমত এইবোৰ অনৰ্থক কথা ভাবি নথকাই ভাল। কথাখিনি কৈ মনোহৰা ওলাই গ'ল কোঠাটোৰ পৰা। কুন্তলা শান্ত হৈ লাহেকৈ দুৱাৰখন টপাই দিলে। তাৰপিছত এবাৰ বেৰত ওলোমাই থোৱা গিৰিয়েকৰ ফটোখনৰ ওচৰলৈ গ'ল। অথনিৰ পৰা ৰখাই থোৱা কান্দোনখিনি লাহে লাহে আহিল কুন্তলাৰ। উচুপি উঠিল তাই। কিয় গুচি গ'ল আপুনি মোক এৰি? কোনফালে মিলাম মই? একুৰা জুইত মই শেষ হৈ আহিছোঁ। মই লাহে লাহে হাৰি গৈছোঁ। আপুনি শুনিছেনে? লাহে লাহে উচুপি উচুপি মজিয়াত বহি পৰিল কুন্তলা। চকুপানীবোৰ বৈ গৈছে নোৰোৱাকৈ। কিচকিচীয়াকৈ ক'লা দীঘল চুলিকেইডাল মেলি তললৈকে পেলাই বিচনাৰ গাদীত মূৰটো দি ওপৰমুৱাকৈ বাগৰি আছে ৰাধাই। চুলিকেইডালে আহি মজিয়া চুইছেহি। চকুৰে চিলিং ফেনখনলৈ চাই তাই ভাবি আছে কিবা কিবি। এবাৰত চকুৰে বৈ অহা পানীৰ টোপাল কাণৰ ওপৰেদি আহি বিচনাখনতে মিলি গৈছে। কি হৈছে এইবোৰ? ৰাধাই বুজি পোৱা নাই। যি সময়ত তাই শৰতৰ প্ৰতি এক অনুৰাগ অনুভৱ কৰিছে, তেনেকুৱাতেই ঘৰত বিয়াৰ যা যোগাৰ। ৰাধাই জানে তাই বিয়াখন ৰখাই দিব পাৰিব, কিন্তু কেতিয়ালৈ? সৰুৰে পৰা সকলো কথাতে যুঁজ বাগৰ কৰি কৰি তাইৰো কেতিয়াবা যে ভাগৰ লাগে, তাইৰো দুখ লাগে। কিন্তু তাইৰো যে আলফুল মন এটা আছে, সেয়া চাগৈ ঘৰৰ মানুহে কোনোদিন গমেই নাপালে। ৰাধা আইদেউ, বৰ আইদেৱে তোমাক মাতিছিল, তেখেত কোঠাতে আছে। হঠাৎ দুৱাৰমুখত তেজাৰ মাত শুনি ৰাধাই চকু এটা মুচি বিচনাত বহিল। চকুপানীবোৰ ৰাধাৰ একান্ত নিজৰ, ইয়াক আনক দেখুওৱা নাযায়, কেতিয়াবা নাযায়ো। বৰ আইদেৱে মানে কুন্তলা, অৰ্থাৎ ৰাধাৰ মাকে মাতিছে। কিয় মাতিছে সেয়া সহজে অনুমানে যদিও ৰাধাই মাকৰ কথা পালেগৈ। মাতিছিলি মাই? বচোন। মাকে বিচনাতে বহিবলৈ দিলে। ৰাধা বহিল। মাকে তাইৰ চুলিকোছাত আঙুলি বুলাই বুলাই ক'লে, ৰাধা, দেউতাই গুচি যোৱাৰ পাছত তোক বৰ যতনেৰে ডাঙৰ কৰিছে এইখন ঘৰে। তোক বা মোক একোৰে অভাৱ দিয়া নাই, কোনোদিন একো বিচৰাও নাই। এতিয়া বিয়াখনত এইদৰে অথালি পাথালি কৰি সকলোকে কষ্ট নিদিবি তই। তই কি কৰিব খুজিছ মাই? মানে ইমান দিনে তোকে মোকে খুৱাই পিন্ধাই ৰখাৰ বাবে এতিয়া মই সিহঁতৰ মতে বিয়া হৈ ইমান দিনৰ ধাৰ মাৰিব লাগে? ৰাধাৰ মূৰটোত ঠেলা এটা মাৰি মাকে ক'লে, সেইয়া তোৰ খালি ওলোটা ওলোটা কথা। মই তোক মৰম কৰাৰ কথাহে কৈছোঁ। মৰম কৰা মানুহে মৰমৰ প্ৰতিদান নোখোজে। যদি খোজে সেয়া মৰম নাছিল, স্বাৰ্থহে আছিল। তই কথাবোৰ কিয় নুবুজ ৰাধা? তোক ভাল পোৱা মানুহবোৰৰ প্ৰতি তোৰ কি একো দায়িত্ব নাই? আছে, সেই দায়িত্ব পালনো কৰিম, কিন্তু মোৰ ব্যক্তিগত জীৱনটোক বলি দি নহয়। নিজক কষ্ট দি দায়িত্ব পালন কৰিব পৰাকৈ মই মহান নহওঁ। কুন্তলা উঠি আহিল ৰাধাৰ কাষৰ পৰা খঙেৰে। তোক কথা কৈ লাভ আছেনে? বাপেৰে লগতে তয়ো মৰা হ'লেই শান্তি পালোহেঁতেন। তোক এৰি বাপেৰে জুই একুৰা দি গ'ল মোক। যিখন ঘৰে ইমান দিনে পুহি ৰাখিছে সেইখন ঘৰৰ লগতে শত্ৰু হৈছ। ৰাধাইও একে সময়তে ক'লে, বাৰে বাৰে এইটো কথা কিয় কৈছ মা? মই কি এইখন ঘৰৰ একো নহয় নেকি? তোক মোক পোহপাল দিয়াটো এইখন ঘৰৰ দায়িত্ব নাছিল নেকি? তেওঁলোকে সেইখিনি কৰি আমাৰ ওপৰত দয়া কৰা নাইতো। ঘৰৰ বুঢ়াজনী ঘৰৰ ছোৱালীজনীক ঘৰ ৰখা দায়িত্ব কি দয়া কৰা হয় নেকি? কুন্তলাই এইবাৰ কাণত সোপা দি ক'লে, মনে মনে থাক, মোৰ জীৱনটোত অশান্তি দিবলৈ জন্ম হলি তই। তেন্তে মাৰি নেপাৰিলি কিয় মোক? কথাটো কৈ খৰ খোজেৰে কোঠাৰ পৰা ওলাই গ'ল ৰাধা। খংবোৰে গৈ গৈ চকুৰ পানী সৰিছে তাইৰ। খঙত যেন মূৰটো ঘূৰাবলৈ লৈছে। এফালৰ পৰা যেন শেষ কৰি পেলাব চব, নাইবা নিজেই শেষ হৈ যাব। কিয় কিয় নুবুজে কোনেও তাইক? মাকে কেৱল বৈকুণ্ঠৰ দয়াভাজন হৈ কিয় থাকিব খোজে? নিজৰ কথাত সোমায়ো যেন শান্তি পোৱা নাই ৰাধাই। আনৰ অনুগ্ৰহৰ জীৱন হ'ব নালাগে তাইৰ। জীৱনত একো নাথাকিলে স্বাভিমান আছে তাইৰ।
সেই স্বাভিমান যি তাই দেউতাকৰ পৰা পাইছে। জীয়াই থকা দিনকেইটাত স্বাভিমানৰ সৈতে এৰা ধৰা কৰিব নোৱাৰে তাই, কাৰো বাবেই নোৱাৰে। কোঠাত বহিও অশান্তি লগাত তাই ৰাধা পুখুৰীৰ ফালে গ'ল। যাওঁতে তেজাক কৈ গ'ল, তেজাবাই, কাণেক কবিচোন মই পুখুৰীতে আছোঁ বুলি। পুখুৰীৰ পাৰতে গছজোপাত মূৰটো হাওলাই দিলে ৰাধাই। এই ঠাই টুকুৰাই তাইক বুজি পায়, তাইক জানে, তাইৰো এটা কোমল মন আছে, সেয়া সিহঁতে চিনিছে। তাই বহিলেই পাতলীয়া বতাহ এজাকে যেন তাইৰ মূৰটোত হাত ফুৰাই যায়। সেই বুলনিৰ পৰশ তাই নিজৰ মাকৰ হাততো বিচাৰি নাপায়। ঐ ছোৱালী, কিবা ভূতে পালে নেকি? ইয়াত শুই আছে যে? পিছফালৰ পৰা কাণাৰীৰ মাত। ৰাধা অকণমান চাপি গৈ তালৈ জেগা অকণ উলিয়াই দিলে। সি বহাত ক'লে, ভূতেই পাইছে অ'। আমাৰ চৌধুৰী পৰিয়ালত ভূতৰ অভাৱ আছেনে? চব এটা এটা ভূত। কানাইয়ে হাঁহি ক'লে, আৰু তই? মই ভূত খেদোৱা বেজ। এটাই জাকৰ পৰা ভূত বাহিৰ কৰিম, চাই থাক। ৰাধাই দাঁত কৰচি ক'লে। কানাইয়ে হাঁহিলে যদিও ৰাধাৰ কষ্টখিনি বুজি পাইছে সি। মুখেৰে একো নোকোৱাকৈ তাইৰ বাহুত হাত থলেহি। এই পৰশটোত শব্দ আছে, ভৰসা আছে, আৰু আছে বিশ্বাস। অলপ সময় নীৰৱতাৰে পাৰ হোৱাৰ পাছত ৰাধাই ক'লে, খুৰাই মোক কৰা উপকাৰৰ বাবে মই পচন্দ নহ'লেও মন নগ'লেও বিয়া হ'ব লাগে নেকি ক? আৰু আমাৰ মানুহবোৰৰ চব চিন্তা বিয়াতেই গৈ কিয় ৰৈ যায়? বিয়াৰ বাহিৰেও কৰিব লগা বহুত কাম থাকে মানুহৰ। তোৰ চিন্তাক মই সন্মান কৰোঁ ৰাধা, তাৰ পৰা আঁতৰি আহিব লাগে বুলিও নকওঁ। কিন্তু কুন্তলা খুৰীৰ ঠাইত থাকিও এবাৰ কথাটো ভাবচোন। খুৰা ঢুকোৱাৰ পাছত মানুহজনী কিমান অকলশৰীয়া হ'ল। আৰু অকলে থকা মানুহে কোনোবাই এষাৰ আদৰ মাত দিলেই, এখন হাত আগবঢ়াই দিলেই তাৰ বাবে সকলো উজাৰি দিব পাৰে অ'। তেওঁ যে ইমান দিনে বৈকুণ্ঠ খুৰাহঁতে আদৰত ৰাখিলে, তাৰ বাবেই তেওঁ তোৰ ইচ্ছাখিনিও বলি দিবলৈ লৈছে। তাত তেওঁৰ দোষ নাই। তেন্তে মই কি কৰা উচিত? কি কৰা উচিত সেয়া তই মোতকৈ বেছি ভালকৈ জানিবি। মাত্ৰ এটা কথা চাবি, মায়ে যাতে মনত একো দুখ নাপায়। ৰাধা মনে মনে ৰ'ল। মাকৰ প্ৰতি বেছি কঠোৰ হ'ল নেকি তাই? কিয় যে খংটো ঘপকৈ উঠি যায়। এতিয়া কানাইৰ লগত কথা পতাৰ পাছতহে যেন তাই লাহে লাহে মনটো পাতল হৈছে। কানাই এনেকুৱাই, তাইৰ খেলি মেলি সময়বোৰ সি বৰ সযতনে সামৰি থয়। কিছু সময় তাৰ লগত কথা পাতি সিহঁত ঘৰলৈ আহিল। তাৰ পাছতে দিনবোৰ খুব খৰকৈ গ'ল। এই ঘটনাৰ পাছত ঘৰত কোনেও বিয়াৰ কথা নুলিওৱা হ'ল। এইফালে ৰাধাৰ ব্যস্ততাও কলেজত বাঢ়ি আহিল। শৰতৰ লগতে কোনোবা সময়ত দিনটোত এবাৰ চকুৰেহে চোৱা হয়। দিনটোত ৰাধাই নতুন পুৰণা মানুহখিনিৰ লগত চিনাকি হ'ব লগা হয়। লগতে অনবৰতে ৰাধাৰ শৈশৱৰ লগৰীয়া সপোন ৰঞ্জনহঁত থাকেই। ইফালে ডিপাৰ্টমেণ্টৰ ছিনিয়ৰ অঞ্জলি বা, নিৰু বা, গৌতম দা, প্ৰাঞ্জল দা, জিতুমণি দা সকলোৱে তাইক আৱৰি ৰাখে। বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ মানুহখিনিৰ লগত চিনাকি হোৱা, কথা পতা, লগতে কলেজৰ কিছুমান প্ৰভাৱশালী ছাত্ৰ ছাত্ৰী, যেনে যোৱা বছৰৰ ইউনিয়নৰ মানুহ, বেষ্ট ছিংগাৰ, বেষ্ট এক্টৰ, তেনেকুৱা লোককো লগ কৰা হৈছে। লগ কৰা বেছিভাগেই অৱশ্যে ৰাধাৰ পদক্ষেপক প্ৰশংসাহে কৰিছে। ছাৰ বাইদেউসকলৰ বেছিভাগেই কথা বতৰা পাতিছে যে এইবাৰ হয়তো ৰাধাই সাধাৰণ সম্পাদকৰ আসন দখল কৰিব। এনেকৈয়ে শেষত সকলোৰে আশা কৰি থকা দিনটো আহিল, নমিনেশ্যনৰ দিন। এতিয়াৰ পৰাহে আচল যুঁজখন হ'ব। ইয়াৰ আগতে যদিও তলে তলে চলি আছিল, তথাপি মুকলিকৈ কোনেও প্ৰচাৰ চলাব পৰা নাছিল। এতিয়াৰ পৰাহে কথাবোৰ মুকলি হ'ব। কাইলৈ নমিনেশ্যন। ৰাধাৰ সকলো ডকুমেণ্ট, ID শেষবাৰৰ বাবে চেক কৰিছে ছিনিয়ৰসকলে। ডিপাৰ্টমেণ্টৰ ভিতৰত থকা কোঠা এটাতে বহি লৈছে সিহঁত। বাহিৰত এন্ধাৰ হ'ল, কিন্তু এতিয়াও সিহঁত আজৰি হোৱাগৈ নাই। কামৰ মাজতে প্ৰাঞ্জল দাই সুধিলে, পিছে হেৰি নহয় ৰাধা, তোমাৰ কোনোবা প্ৰেমিক চেমিক নাইতো? গোটেইগালে হে হে কৈ হাঁহি উঠিল। নিৰুবাই হাঁহি হাঁহি ক'লে, ভাল কথা সুধিছ। এইজনীলৈ প্ৰেম কৰি কোনটো ল'ৰা মৰিবলৈ আহিব কচোন? অনবৰতে উতলিয়েই থাকে। নিৰুৰ কথাত ৰাধাৰ লগতে সকলোৱে হাঁহি উঠিল। এনেতে সপোনে ক'লে, এওঁক ষ্টুডেণ্টে চম্ভালিব নোৱাৰিব বুজিছে দাদা।
কোনোবা প্ৰফেচাৰেহে যদি ৰাধাই চকু পকাই চালে তালৈ। সপোন ৰৈ গ'ল। পৰা হ'লে এতিয়াই তাক দুই এটা চৰ লগাই দিলেহেঁতেন। এই সপোনডালে এদিন লাইব্ৰেৰীত শৰৎ আৰু ৰাধাই কথা পাতি থকা দেখিছিল। তাৰ পাছৰ পৰাই জোকাই আছে এনেকৈ। সপোনৰ কথাৰ লগে লগে অঞ্জলি বায়ে ক'লে, কি কোনোবা প্ৰফেচৰ? কি ক'ব, সঁচা নেকি? ৰাধাই লগে লগে কৈ উঠিল, নাই নাই বা, কি যে আৰু এনেই কৈছে এইডালে, নাই মোৰ কোনো। তাৰপিছত জিতুমণিয়ে কথাটোৰ মুখনি মাৰি ক'লে, নাই যদি ভালেই, কিন্তু যদি আছেও এইকেইদিন এই চব কিন্তু নহ'ব। এইকেইদিন তই ৰাইজৰ মানুহ, চবৰে লগত ভাল হ, কথা পাত, কিন্তু সীমা এটালৈকেহে। চাবি কিন্তু গাৰ কাষৰ মানুহেই শত্ৰু ওলায়। খুব বেছি সাৱধানে থাকিব লাগিব। জিতুমণিৰ কথাত সকলোৱে হৈ ভয় জনালে। এনেতে হঠাৎ হুৰমুৰকৈ অনুপম সোমাই আহিল ৰুমটোলৈ। অনুপম ৰাধাহঁতৰ বিভাগৰে চিনিয়ৰ যদিও সি বিভাগৰ কাম কাজত বেছি নালাগে। সি কলেজৰ ভিতৰুৱা কামতহে ওস্তাদ। তাৰ বাবে বিভাগটোৰ লাভো হয়। কলেজৰ ভিতৰৰ বহু খবৰ আনতকৈ আগতেই গম পাই যায়। ইলেকশ্যনত ৰাধা উঠিব বুলি ঠিক হওঁতে প্ৰাঞ্জল দাহঁতে অনুপমক লগাই থৈছিল, যাতে শত্ৰুৰ শিবিৰৰ ওপৰতো অলপ নজৰ দিয়া হয়। সৰু খবৰ এটাও কেতিয়াবা খুব দৰকাৰী হৈ উঠিব পাৰে। হঠাৎ অনুপম এইদৰে অহা দেখি সকলোৱে অনুমান কৰিছে যে সি এটা ডাঙৰ খবৰ লৈ আনিছে। ডিপাৰ্টমেণ্ট সোমাই সি চিঞৰি আহিছে, ঐ ঐ ৰাধা, প্ৰাঞ্জল ঐ। ৰুমটোত সোমাই সি দুৱাৰখন জপাই হুক মাৰি দিলে। সকলোৱে তাৰ ওচৰলৈ আহি বেৰি ধৰিলে। ঘামি থকা তাৰ চিন্তাৰ মুখখন দেখি সকলোৱে গম পাইছে যে ভাল খবৰ অনা নাই অনুপমে। প্ৰাঞ্জল দাই সুধিলে, কি হৈছে অনুপম? অনুপমে ৰাধাক সুধিলে, ৰাধা, তহঁতৰ বেটছৰ যে ৰিতুল, সি তোৰ বয়ফ্ৰেণ্ড নেকি? কি? হেই নহয়, সি এনেই ক্লাছমেটহে। কিয় অনুপম দা? এইবাৰ অনুপমে চিঞৰি উঠিল, তেতিয়া কি কৰিবলৈ ওলাই যাওঁ তাৰ লগত সদায়? ৰাধাৰ যেন তেজবোৰ মূৰত জমা হৈছিলগৈ। আনদিনা হোৱা হ'লে তাইক এইটো সুৰত কথা কোৱা কোনো চিনিয়ৰ জুনিয়ৰ নাচাই ধুই দিলেহেঁতেন। কিন্তু এতিয়া ইলেকশ্যনটোক লৈ দাদাহঁত খুব চিৰিয়াছ হৈ আছে যদিও সেয়ে তাই স্বাভাৱিকভাৱে ক'লে, সেইটো মোৰ ব্যক্তিগত কথা দাদা, কিন্তু এটা কথা ঠিক যে ৰিতুল অকল বন্ধুহে মোৰ। এইবাৰ প্ৰাঞ্জলে ক'লে, ইলেকশ্যন কেণ্ডিডেটৰ একো পাৰ্চনেল কথা নাথাকে ৰাধা, এটা সৰু কথাই পাছত প্ৰব্লেম কৰিব, কৈ দে আচল কথাটো কি? ৰঞ্জনহঁতক ক'বলৈ ক'লে তাইক। অলপ পৰ ভাবি ৰাধাই কথাখিনি ক'লে যে ৰিতুলৰ বায়েকৰ অসুখৰ বাবে নাৰ্ছিং হোমত আছিল আৰু সি বায়েকক লগ কৰিবলৈহে তাইকো লৈ যায়। তাই ৱেটিং ৰুমত বহে আৰু সি লগ কৰেগৈ। কথাটো শুনিয়েই চিনিয়ৰ গোটেইকেইটাই যেন আতাহ পাৰি উঠিল। কি? এনেকুৱা কাম এটা কিয় কৰি আছিল তই কাকো নোকোৱাকৈ? দম নেকি তই? এনেকৈ ইলেকশ্যন খেলিবি? ৰাধাই বুজি পোৱা নাই। তাই ভুলটো ক'ত হ'ল? লগৰ বন্ধুজনক সহায় কৰি তাই কি ভুল কৰিলে? এইবাৰ অনুভৱে ক'লে, ৰিতুল হৈছে ঋষিকেশৰ খাচ মানুহ, গম পাৱনে তই? ৰাধা এবাৰ আচৰিত হ'ল। ঋষিকেশ মানে ঋষিকেশ চেতিয়া হৈছে ৰাধাৰ বিপক্ষে উঠিবলগীয়া কেণ্ডিডেটজন। শুনামতে সি হেনো সেই অলকয় হাজৰিকাৰ পাৰ্টীৰ মানুহ, কিন্তু ৰিতুল তাৰ লগত ভাল। এই যে সপোনৰ অগোচৰ। আনকি এইকেইদিন ৰাধাক ৰিতুলে লগ পায়ো ইলেকশ্যনৰ বাবে শুভেচ্ছা দিছে, কিবা সহায় লাগিলে ক'বলৈ কৈছে। ৰাধা আৰু সকলোকে হতচকিত কৰিয়ে লগতে থকা সবিতা বায়ে ক'লে, আৰু তাতকৈ ডাঙৰ কথাটো হ'ল ৰিতুল মোৰ ঘৰৰ ওচৰৰ ল'ৰা, তাৰ কোনো বায়েক চায়েক নাই। লগতে বায়েকটো বাদেই কেইদিনত সিহঁতৰ কোনো মানুহৰ একো বেমাৰ হোৱা নাই। ৰাধা যেন চক খাই উঠিল। তেন্তে ইমান দিনে এইবোৰ? গৌতম দায়ে সুধিলে, ৰাধা, তই তাৰ বায়েকক লগ পাইছনে? বা ঘৰৰ কাৰোবাক? নাই দাদা, সি মোক ৱেটিং ৰুমত বহিবলৈ দি সি নিজেহে যায়। সিহঁতৰ গাঁৱৰ পৰা নাৰ্ছিং হোমলৈ আহিবলৈ দিগদাৰ হয় বাবে। এইবাৰ লগতেই প্ৰাঞ্জল দায়ে ক'লে, ক'ৰ গাঁৱৰ পৰা? তই যিখন নাৰ্ছিং হোমৰ কথা কৈছ তাৰ কাষতেই ৰিতুলৰ ভাড়া ৰুম আছে। সি ঘৰৰ পৰা অহা যোৱা নকৰেতো। ৰাধাকে ধৰি আটাইবোৰৰ মুখৰ মাত নোহোৱা হৈ গ'ল। তাৰমানে অতদিনে ৰাধাৰ লগত সি অভিনয়হে কৰি আছিল। কিন্তু কিয়? কিয়তো উত্তৰ দি অনুপম দায়ে ক'লে, এইমাত্ৰ শুনি আহিলোঁ ৰিতুলে
কিছুমানৰ আগত কৈ আছে ৰাধাৰ লগত হেনো তাৰ শাৰীৰিক সম্পৰ্ক হৈছে বহুবাৰ। তাৰ লগত তাই হেনো কেইবাবাৰো তাৰ ভাড়া ৰুমলৈ গৈছে। আৰু ৰাধা আৰু ৰিতুল চাইকেলত যোৱা এইকেইদিনতো বহুতেই দেখিছে। গতিকে বিশ্বাস কৰিবই মানুহে। হঠাৎ ধমহকৈ এটা শব্দ হ'ল। সকলোৱে চাই দেখে ৰাধাৰ সন্মুখত থকা বেঞ্চখন উফৰি পৰিছে ৰাধাৰ ভৰিৰ গোৰত। খঙত একো নাই হৈ তাই বাহিৰলৈ ওলাই যাবলৈ লৈছে। এই কুকুৰক আজি মই মাৰি পেলাম। লগে লগে সকলোৱে জোৰ কৰি ধৰিলে। পাগল হৈছে নেকি ৰাধা? কাইলৈ নমিনেশ্যন, এতিয়া এই চব নকৰিবি। ৰাধাই চিঞৰি উঠিল, বাদ দিয়ক ইলেকশ্যন, ইয়াৰ টেষ্ট পি খাম মই আজি। প্ৰাঞ্জলদাই জোৰ কৰি আনি তাইক বহাই দিলে। মনে মনে থাক, এতিয়া এইবোৰ মাৰপিট কৰি একো কৰিব নোৱাৰিবি। যি কৰ ঠাণ্ডা মগজুৰে কৰিব লাগিব। কিন্তু কাইলৈ নমিনেশ্যনটো গৈ লওক, ধৈৰ্য ধৰ চবেই। ৰাধাই খঙত ফোপাবলৈ লাগিল। খঙত চকু এটা ৰঙা পৰি আহিছে তাইৰ। গোটেই গাটো কঁপিব ধৰিছে। অঞ্জলীয়ে তাইক এহাতেৰে সাবটি ধৰিলে। ধৈৰ্য ধৰ ৰাধা, সকলো ঠিক হৈ যাব। সকলোৱে চিন্তাত মূৰ দোখাইছে। কোনো স্পষ্টকৈ নকলেও সকলোৱে বুজিছে যে কাইলৈৰ পৰা কিছু ভয়ানক হৈ আহিবলৈ লৈছে ৰাধাৰ বাবে। পাৰিব জানো তাই মোকাবিলা কৰিব? এওঁতে ঢেৰেকনিৰ হঠাৎ প্ৰচণ্ড গৰ্জন শুনা গ'ল বাহিৰত। যেন এটা ভয়ানক বৰষুণৰ জোৰজা চলিছে। ৰাধা বহি আছে নিশ্চুপ হৈ। খংবোৰে পানী হৈ বৈ আহিছে চকুৰ পৰা। অলপ আগলৈ হাঁহি কথাৰে ভৰি থকা ৰুমটো এতিয়া গোটেই নীৰৱতা, এটা ভয় লগা নীৰৱতা। প্ৰিয় শ্ৰোতাসকল, কৌশিক নন্দন বৰুৱাৰ ৰাধাৰ এয়া আছিল 16তম খণ্ড। ধন্যবাদ।